স্কুলত বাৰু স্লেম বুক কোনে কোনে লিখিছিলে? মই যেতিয়া স্লেম বুক লিখিছিলোঁ তাত যে ইয়'ৰ হবিজ বুলি ছেকশ্যন এটা থাকে, তাত মানে কুকিং, ডান্সিং, ছিংগিং, ৰিডিং, ৰাইটিং মানে বিভিন্নখিনি বস্তু লিখিছিলোঁ যোনবোৰ একচুৱেলি মোৰ হবি নাছিলে। মানে মই ভাল পাওঁ হ'লে দেই, এনেকুৱা নহয় যে তাৰ লগত মোৰ কোনো সম্বন্ধই নাই। মই সেইবিলাক কাম কৰি ভাল পাওঁ আৰু মই ভাবিছিলোঁ যে সেইখিনিয়ে মোৰ হবিজ। কিন্তু আচলতে হবি কাক কয় আচলতে সেই কথাটো উপলব্ধি কৰিবলৈ মোৰ জীৱনৰ প্ৰায় 23টা বছৰ লাগিলে। আৰু যেতিয়া মই ডাইটত এগৰাকী শিক্ষক প্ৰশিক্ষাৰ্থী হিচাপে এডমিশ্যন লৈছিলোঁ, যেতিয়া মই তাত জইন কৰিছিলোঁ অনুষ্ঠানটি, তেতিয়া আচলতে আমাৰ কৰ্মশিক্ষা বুলি যোনটো এটা বিষয় থাকে, তাত আচলতে আমাক 10খন ৰুমাল প্ৰস্তুত কৰিবলৈ দিছিলে আৰু বাইদেৱে 10টা বিভিন্ন প্ৰকাৰৰ মানে চিলাই শিকাইছিলে। আৰু সেই যে মই 10খন ৰুমাল কৰিছিলোঁ, তেতিয়া আচলতে মই বস্তুটো উপলব্ধি কৰিলোঁ যে একচুৱেলি হবি কাক কয়, যোনটো কৰি আচলতে আপোনাৰ মানে ভাগৰ নালাগে, টোপনি নাহে আৰু মানে যোনটো কৰিয়েই থাকিব পাৰি। আৰু তেনেদৰে লাহে লাহে মই যেতিয়া এমব্ৰইডাৰীটো কণ্টিনিউ কৰিলোঁ আৰু লাহে লাহে একচুৱেলি মানুহে পচন্দ কৰিলে। প্ৰথমতে মোৰ প্ৰায় 10খন ৰুমালৰে অৰ্ডাৰ আহিছিলে, তাৰপিছত লাহে লাহে একচুৱেলি এনেকৈ গিফ্ট মেটেৰিয়েল প্ৰিপেয়াৰ কৰিব ধৰিলোঁ। আৰু মোৰ যোনটো নটছ অফ লাভ ইনষ্টাগ্ৰামত পেজ আছে, মোৰ বান্ধৱীগৰাকীৰ লগত, মোৰ একচুৱেলি তাইৰ ৰুমমেট আছিলে, তাইৰ লগত একেলগতে মিলি, তাইতো মানে সাংঘাতিক ধুনীয়া এমব্ৰইডাৰী কৰে আৰু আমি দুজনীয়ে মিলি এটা পেজ মানে খুলিছিলোঁ। আৰু তেতিয়াৰ পৰা আজি পৰ্যন্ত আমি এই কামটো কণ্টিনিউ কৰি আছোঁ। আৰু যিমানেই ব্যস্ত নাথাকোঁ কিয়, ইয়াৰ বাবে মই যিকোনোকে সময় উলিয়াই লওঁ আৰু